মাক জীয়েক পুতেক মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মানে গোটেই সৈন্যবাহিনী আহিছে দেই, গোটেই বংশধৰ আহিছে বুলি ক'লেও ভুল নহ'ব। মানে আমাৰ মুৰ্গীৰ কথা কৈছোঁ দেই, মুৰ্গীবিলাকে নাজানে আমি যে তেওঁলোকক মুৰ্গী বুলি মাতোঁ। আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ঐনিতি ভিডিঅ'লৈ। আৰু এয়া চাওকচোন আজিকালি কি হৈছে, ৰাতিতে মানে সকলোবিলাক কাম কৰিব নোৱাৰিলেও যিখিনি কাম কৰিব পাৰোঁ সেইখিনি কৰি থৈ দিওঁ, যিদৰে মানে বাচন চাচন ধোৱা। আৰু ৰাতিপুৱাই মানে সোনকালে উঠিব লগা হয়। আৰু যিহেতু এইকেইদিন আমাৰ মাদাৰ ইন লৰ বেমাৰ হৈ আছে, মানে কঁকালৰ বিষ, সেইকাৰণে চোতাল তেওঁ সাৰিব পৰা নাই। সেইকাৰণে মানে মোৰ কামৰ প্ৰেছাৰ অলপ বাঢ়িছে কাৰণে যিখিনি ৰাতি কৰিব পাৰোঁ সেইখিনি ৰাতিয়ে কৰি ৰাখোঁ। আৰু ৰাতিয়ে বাচন বাতি ধুলোঁ আৰু ধুই মানে যিখিনি কাপোৰ ধুব লগা থাকে ন, সেইখিনিকো মানে মই উলিয়াই মেলি মেচিনত ভৰাই থৈ দিওঁ। নহ'লে যে পিছৰ দিনাখন একদম সময়বিলাক নিমিলা হৈ যায়গৈ। যিহেতু দুবাৰ তিনিবাৰ স্কুললৈ যাব লগা হয়, অকল স্কুল বুলিয়েই নহয় ৰ'ব, ইমান ডাঙৰ কাহিনী এটা হ'ল নহয়। এতিয়া কৈ আছোঁ ৰ'ব, ৰাতিয়ে মানে কাপোৰ চাপোৰ ভৰালোঁ, ৰাতিপুৱাই উঠি পেলাই মানে কাপোৰখিনি ধুম বুলি পেলাই। তাৰপিছত ইফালে আকৌ যিখিনি কাপোৰ ধোৱা হ'ল সেইখিনি মানে ৰাতিয়ে জাপিলোঁ। যিহেতু এইখিনি কাপোৰ মানে আমাৰ মাৰ ঘৰৰ হয়, মায়ে মানে এইকেইদিন কাম কৰিব নোৱাৰা হৈ আছে, BP হাই হৈ আছে। আৰু কেতিয়াবা বেছিকৈ কাপোৰ ওলালে মানে মই ইয়াতে লৈ আহোঁ, কেতিয়াবা মেচিনত ধুই দিওঁ, কেতিয়াবা মানে হাতেদি ধুই দিওঁ। আৰু বেছিকৈ মানে যদি সময় পাওঁ হাতৰ লগত ধুইয়ে ভাল পাওঁ। মিছা কৰিলে কি হ'ব, হাতৰ লগত ধোৱাৰ সময়ত মজাই বেলেগ হয়নে নহয়। আৰু বেছিকৈ চাফা হয় দেই, যিমানে ৱাশ্বিং মেচিন নাথাকক কিয়। আৰু ৰাতি মানে কাপোৰখিনি জাপি থৈ দিছোঁ, যিহেতু আৰু ৰাতিপুৱা যিহে খৰখেদা হয় ন, কাপোৰ কানি জপা এইবিলাক কাম মানে কৰিবলৈ সময়েই নহয়। তাৰপিছত আৰু ঘৰত যেতিয়া কাম কৰা মিস্ত্ৰী থাকে, হাজিৰা মানুহ থাকে, তেতিয়াতো আৰু ক'বই নালাগে, মানে ঘৰৰ ভিতৰত সোমাবৰ কাৰণে সময় নহয়, মানে এইবিলাক চাবৰ কাৰণে কি চুবৰ কাৰণেও সময় নহয়, এনেকুৱা হৈ যায়। তাৰপিছত আকৌ এই কামটো যে ইমান বেয়া পাওঁ নহয়, মানে মহে কামুৰে যে, তেওঁলোকৰ উৎপাত সহ্য কৰিব নোৱাৰাৰ কাৰণেহে মানে এই কি কয় এইটো আঁঠুৱাখন মানে বান্ধো দেই। তাৰপিছত কৈ আছোঁ ৰ'ব আচল কাহিনীটো। ৰাতিপুৱা উঠিলোঁ, তাৰপিছত পানী চানী ভৰালোঁ গা ধুবৰ কাৰণে। পিছত আৰু দেখিলোঁ এওঁৰ দেখোন অৱস্থাই নাই, মানে যেনে তেনেহে জীয়াই আছে। তাৰপিছত খুলি মেলি দোকানলৈকে লৈ গ'লোঁ, তেওঁলোকে ক'লে বোলে ঠিকেই আছে। তাৰপিছত আকৌ ঘৰলৈকে লৈ আহিলোঁ দেই। ইফালে চাওক দোকানলৈকে লৈ আহিলোঁ, মানে প্ৰথমতে ল'ৰাক স্কুলত থ'বলৈ গ'লোঁ। থ'বলৈ যোৱাৰ পিছত আহি দেখিলোঁ মটৰটো ধিপিং ধাপাং কৰি আছে, মানে যেনে তেনে জীয়াই থকাৰ কাৰণে খুলি লৈ পেলাই গ'লোঁ। আৰু তেওঁলোকে ক'লে ভাল বুলি ঘৰলৈকে লৈ আহিলোঁ। তাৰপিছত আকৌ ফিটিং কৰিবৰ কাৰণে মিস্ত্ৰী লাগে। এতিয়া মিস্ত্ৰীক ফোন কৰিছোঁ, ইজনক ফোন কৰিছোঁ নাই, সিজনক ফোন কৰিছোঁ নাই। তাৰ মাজতে আকৌ মানে ঘৰৰ কাম বন কৰি উঠি ল'ৰাক স্কুলৰ পৰা আনিব গ'লোঁ। আৰু ল'ৰাই ক'লে হেনো আইচক্ৰীম খায়, তাতে মানে বহুৱাই পেলাই খাই লৈ আহিলোঁ দেই। ৰ'ব খুৱাই লৈ আহিলোঁ, দেখিছেনে কেনেকুৱা মানে কথা লৰফৰ হৈ গৈছে এনেকুৱা। তাৰপিছত আকৌ যেনে তেনে মানে মিস্ত্ৰী পালোঁ, আৰু তেওঁলোকে আহি ক'লে মটৰটোৱে বেয়া। তাৰপিছত লাগি গ'ল নহয় গণ্ডগোল। আকৌ মানে দোকানলৈকে গ'লোঁ, আৰু মানে যিহেতু এবছৰ ৱাৰেণ্টি নে গেৰেণ্টি আছিল, তেওঁলোকে মানে বেলেগ এটা মটৰ দি পঠিয়ালে যেনিবা, আৰু মটৰ এটা লৈ আহিলোঁ। অহাৰ পিছত মানে কিবা কিবি যন্ত্ৰ পন্ত্ৰ লাগিল, মানে পাইপ চাইপ তেওঁলোকক দিলোঁ, আৰু তেওঁলোকে মানে ফিটিং কৰি দিলে। দেখা পাইছেনে দিনটো কেনেকৈ ব্যস্ততা হৈ যায়। দিনটো অহা যোৱা কৰোঁতে পিছৰ দিনাখন এয়া চাওক, ৰাতিপুৱাই মানে এসোপামান বাচন ধুলোঁ, মানে ৰাতি ধুবৰ কাৰণে শক্তিয়ে নোহোৱা হ'ল। যিদিনাখন শক্তি থাকে সেইদিনাখন ধুওঁ। আৰু ইফালে ৰাতিপুৱাই মানে ভাত পানী বহাই দিলোঁ, ইফালে আকৌ লাল চাহ একাপ মানে বাকি লৈছোঁ। ইফালে আলু ফ্ৰাই কৰিম, যিহেতু ল'ৰাকেইটাই অকল আলুহে খাই ভাল পায়। চাহো খাম, আলু ফ্ৰাই কৰিম, মানে চাহখিনি যে এক্সট্ৰাকৈ খাবলৈ পাম সেইটো কোনো দিনে ভাগ্য নহয়। মানে কিবা এটা কাম কৰিহে খাব লগা হয়। মই যিদৰে দৌৰি কাম কৰোঁ, এই চাহ কাপো মোৰ পিছে দৌৰে, মানে পিছে নহয় লগতেই দৌৰে। পিছেনো ক'ত দৌৰিব ন, মই লৈ গ'লেহে দৌৰিব। এতিয়া আলু চালু কাটোঁ, আৰু মানে ৰাতিপুৱাই সদায় বিভিন্ন ৰকমৰ খাদ্য বনোৱা হয়। যিহেতু মই নিজে আলু নাখাওঁ, আৰু ঘৰৰ মানুহে আলু খাই ইমান ভাল নাপায়, ল'ৰাকেইটাই খাই ভাল পায়, আৰু তেওঁলোকক সদায় আলু লাগে। আলু নহ'লে আমাৰ মানে পাকঘৰটো একেবাৰে চালু নহয় জানেনে। তাৰপিছত আলু চালু কাটিলোঁ। কেতিয়াবা মনত ভাৱ হয় মানুহজনক ঘৰতে গুচি আহিব দিওঁ নেকি বুলি। অকলে ইমানবিলাক কাম চম্ভালা সঁচাকৈ বহুত কঠিন হয়। আৰু ঘৰত যিহেতু মানে কি অকলশৰীয়া বুলি ক'লেও ভুল নহ'ব দেই। এতিয়া মানে ইফাল সিফাল যোৱা, এয়া দেখা পাইছেনে একদম। তাৰপিছত ইফালে আলু চালু কটা হ'ল, ইফালে আকৌ মেচিনৰ কাপোৰখিনি পৰহিয়ে ভৰাই থৈছিলোঁ যে, সেইখিনি ৰাতিপুৱাই মানে ইয়াতে হেৰি কৰি দিলোঁ, আৰু চলাই দিলোঁ মেচিনটো। আৰু স্কুলৰ পৰা অহাৰ পিছত মেলি দিম, যিহেতু ৰাতিপুৱা এইখিনি নকৰিলে আৰু পিছত দেৰি হৈ যাব। বতৰৰ কোনো গেৰাণ্টি নোহোৱা হৈছে। আৰু এফালে
ৰ'দটো মানে কেতিয়াবা ভালকৈ দিয়ে নিদিয়ে এনেকুৱা হৈ আছে। আৰু ইফালে পাকঘৰত সোমালোঁ আৰু পাকঘৰত সোমাই মানে প্ৰথমতে আলুখিনি ভাজিলোঁ দেই, আৰু আলু ভাজি ইফালে আকৌ চাহ কাপো লগতে লৈ আহিছোঁ। মানে কি কৈছোঁ না, চাহকাপ বহি খাবলৈ সময় নাপাওঁ মানে ৰাতিপুৱা। আৰু ইমান খৰখেদা হয় নহয় কামৰ, অকল মোৰ বুলিয়ে নহয় সকলোৰে হয়। যিসকলে কামত ওলাই যায় তেওঁলোকতো আৰু ক'বই নোৱাৰি। আমাৰ মানে কাম আৰু কি আৰু দৰমহা নোপোৱা কাম হয়নে নহয়। এইখিনি কাম যদি লোকৰ ঘৰত কৰিলে হয় আমি চাগে পইচাই পালোঁ হয়। তাকেই ভাবোঁ মানে কেতিয়াবা যেতিয়া পইচা পাতিৰ অভাৱ হয় ভাবোঁ বোলে বেলেগৰ ঘৰত কাম কৰিব যোৱাই ভাল, তেতিয়া মানে এটকা হ'লেও পালোঁ হয়। কিন্তু ইয়াত কি হ'ব, পইচা মানে নকওঁ যেনিবা, কিবা খাব পালেও খাবলৈ সময় নোপোৱা নিচিনা। দেখা পাইছেনে বিস্কুটখন ক'ত থৈ দিছোঁ। মানে এনেকুৱা আজি বুলিয়ে নহয় সদায়ে হয়। আৰু ল'ৰা ছোৱালীক মানে ডাঙৰ কৰা কিমান কষ্টৰ কাম হয়নে নহয়, কিমান মানে সময়ক মূল্য দিব লগা হয়। কিন্তু ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হয় মাক বাপেকক পাহৰি পায়। আমি তেওঁলোকক সময়মতে সকলো ঠাইতে মানে উপস্থিত কৰাওঁগৈ। ৰাতিপুৱা আমি নিজে নাখাই হ'লেও তেওঁলোকক মানে স্কুলত সময়মতে মানে থ'ব যাওঁৱেই মানে। তাৰপিছত যেতিয়া নিজে ডাঙৰ হ'ব, ল'ৰা ছোৱালী ডাঙৰ হ'ব, নিজৰ ভৰিত থিয় হ'ব, তেতিয়া মাক বাপেকক ক'ব তুমি মোক কি দিছা, কি কৰিলা বুলি পেলাই। আচলতে আমি সময় দিওঁ, তেওঁলোকে বুজি পোৱা উচিত। আৰু সঁচাকৈ মানে এতিয়া বুজি পাওঁ মা দেউতাৰ মূল্য কেনেকুৱা। যেতিয়া সৰু আছিল তেতিয়া ইমান বুজা নাছিলোঁ, কিন্তু এতিয়া বুজি পাওঁ তেওঁলোকে আমাৰ কাৰণে কিমান ত্যাগ কৰিছিলে। এতিয়া দেখা পাইছেনে চাহ খাই ইফালে আলু ফ্ৰাই কৰিছোঁ, লগতে আকৌ মানে ভেন্দি কাটি আছোঁ। মানে এটা কাম কৰিলেই নহ'ব, মানে 5টা 6টা কাম মানে চবফালে চকু ফুৰাব লগা হয়। আৰু যেতিয়া ভেন্দিখিনি মানে ভাজিলোঁ ন, তেতিয়া একদম বাথৰুমত গৈ পানী চানী মানে ভৰাই থৈ আহিছোঁগৈ, গা পা ধুৱাবৰ কাৰণে ধুবৰ কাৰণে এনেকৈ। ইফালে আলু ফ্ৰাই হৈ গ'ল, ইফালে ভেন্দি মানে কাটিং পেষ্টিং। দেখা পাইছেনে মানে এটা কাম যদি কৰিব যায় গোটেই কাম থাকি যাব, মানে কিমান যে স্পীডত কামবিলাক কৰিব লগা হয়। তাৰপিছত ল'ৰাকেইটা স্কুললৈ লৈ আহিলোঁ, ইফালে লগ পালোঁ মোৰ চানী মানে আমাৰ সৰুকালৰ বান্ধৱী। তাৰপিছত আকৌ ইফালে দোকানলৈ গ'লোঁ, মানে কিবা কিবি বস্তু সদায় লগাই হয়, লগাৰ জানো অন্ত থাকে। লগৰ কেইজনীৰ লগত গ'লোঁ, এইজনী হৈছে আমাৰ মৰমৰ ভণ্টি, মানে বান্ধৱী বুলি ক'লেও ভুল নহ'ব ন, ভণ্টি বান্ধৱী। তাৰপিছত এনেকৈ দোকানত গৈ কিবা কিবি লৈ আহিলোঁগৈ। যিহেতু আজি বৃহস্পতিবাৰ আৰু বৃহস্পতিবাৰে বজাৰতো যাবই লাগিব, ভাবিলোঁ আজি বজাৰলৈকে নাযাওঁ বুলিয়ে মানে বাইদেউৰ দোকানত সোমালোঁ দেই, যিখন দোকান মই আপোনালোকক দেখুৱাই থাকোঁ।